আজিৰ ভিডিঅ'টো হ'ব একদম টিকলু মিকলু অকমানি মানে আজি স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' এটা দিম বুলি ভাবিছোঁ একদম সৰুকৈ মানে বহুত দিন দীঘলীয়া ভিডিঅ' দি আছোঁ তো ভাবিলোঁ আজি একদম সৰু ভিডিঅ' এটা দিওঁ অকমানি আৰু আজিৰ ভিডিঅ'টো হ'ব স্কিন কেয়াৰৰ ওপৰত মানে মচুৰ দালিৰে কেনেকৈ স্কিনখন উজ্জ্বলাই ৰাখিব পাৰি আৰু মচুৰ দালিৰ ওপৰত মই আৰু এটা ভিডিঅ' দিছোঁ গতিকে যিসকলে আগতে চাইছে তেওঁলোকে হয়তো ভিডিঅ'টো স্কিপ কৰিম বুলি ভাবিছে কিন্তু স্কিপ নকৰিব যোৱাবাৰৰ ভিডিঅ'টোৰ লগত এইবাৰৰ ভিডিঅ'টোৰ সম্পূৰ্ণ পাৰ্থক্য আছে গতিকে যোৱাবাৰ মই যিবোৰ বস্তু পেকটো বনাওঁতে ইউজ কৰিছিলোঁ এইবাৰ একদম সেইবোৰ বস্তু ইউজ নকৰোঁ এইবাৰ অলপ নতুন হ'ব বেলেগ হ'ব আৰু গতিকে বলক মচুৰ দালিৰ ওচৰত যাওঁ মচুৰ দালিৰ ওচৰত মানে পাকঘৰৰ ওচৰত যাওঁ নহয় মচুৰ দালি মানে পাকঘৰত যাওঁ বলক পাকঘৰতে থাকিব মচুৰ দালি গতিকে বলক প্ৰথমতে আমাক লাগিব এটা বাটি আৰু বাটিটোত মই লৈ লৈছোঁ অকণমান মচুৰ দালি তাৰ পাছত মচুৰ দালিখিনি ভালদৰে ধুই ল'ব লাগিব মই মচুৰ দালিখিনি ভালদৰে ধুই ল'লোঁ এতিয়া মই মচুৰ দালিখিনিত মিলাই ল'ম 5 চামুচমান গোলাপ জল এতিয়া মই মচুৰ দালি আৰু গোলাপ জলখিনি 1 ঘণ্টামানৰ কাৰণে ধুনীয়াকৈ ঢাকি থৈ দিম মচুৰ দালিখিনি হৈ গ'ল এতিয়া এনেকুৱা মচুৰ দালি আৰু গোলাপ জলৰ মিশ্ৰণটোত মই মিলাই দিছোঁ 1 চামুচমান জোখৰ এল'ভেৰা এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মিক্সিত পিচি লোৱাৰ পিছত চাওকচোন পেকটো ইমান ধুনীয়া মৰম লগা হৈ গ'ল দেখিবলৈ এতিয়া মই 10 মিনিটমান এনেধৰণে মাছাজ কৰিম আৰু তাৰ পাছত মুখখন ধুই দিম সপ্তাহত যদি আপুনি এবাৰ বা দুবাৰ এনেধৰণে মাছাজ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মুখৰ ভিতৰত থকা লেতেৰাবোৰ ধুনীয়াকৈ চাফা হৈ যাব আৰু লগতে আপোনাৰ মুখখন খুব ধুনীয়া দেখা হ'ব খুব ব্ৰাইট লাগিব গতিকে এয়াই কথা আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই লাভ ইউ অল